গুড মৰ্ণিং এভৰিৱান, আপোনালোকৰ বাবে লৈ আহিছোঁ বহুতো বেছি গুড নিউজ। কিয়নো যদিহে আপোনালোকে বেংকত চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতো বেছি ভাল খবৰ। চ' বন্ধুসকল, আপোনালোকে ইয়াতে চাব পাৰিছে নেম অফ পষ্ট প্ৰবেশ্যনাৰী অফিচাৰ PO। চ' ইয়াতে আপোনালোকৰ 2000 মান পদ মুকলি কৰা হৈছে। চ' আপোনালোকে ইয়াতে চাব পাৰিছে কেটেগৰী ৱাইজ দিয়া আছে SC, ST, OBC, EWS আৰু জেনেৰেল। ইয়াতে চাব পাৰিছে 300টামান পোষ্ট আছে SCৰ বাবে, 150টামান পোষ্ট আছে STৰ বাবে, OBCৰ বাবে আছে 5040টামান পোষ্ট আৰু EWSৰ বাবে আছে 200টা পোষ্ট আৰু জেনেৰেলৰ বাবে 810টামান পদ আছে। চ' আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিলে নিশ্চয় ইয়াতে চাকৰি এটা ল'ব পাৰিব। চ' সকলো সময়তে পজিটিভ থিংকিং ৰাখিব। ইয়াতে আপোনালোকে চাই লওক আপোনালোকৰ চেলেৰি 36,000, তাৰপিছত 36,000ৰ পৰা 46,000 ছামথিং আপোনালোকে চেলেৰি পাব। ঠিক আছে, এতিয়া আহোঁ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াতে আপোনালোকে চাব পাৰিছে যে আপোনালোকৰ বয়সৰ সময়সীমা যিটো আছে 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ বয়সৰ সময়সীমা। তাৰপিছত আহোঁ আপোনালোকৰ যিটো এজ ৰিলেক্সেশ্যন দিয়া হয়, আপোনালোকে ইয়াতে চাব পাৰিছে SC, ST 5 বছৰ, ৰ বাবে 3 বছৰ, PWBৰ বাবে 10 বছৰ। চ' আপোনালোকে ইয়াতে ভালকৈ চাই ল'ব। এতিয়া আহোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে। আপোনালোকে ইয়াতে চাব পাৰিছে যে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। ঠিক আছে, চ' যদিহে আপোনালোকে আৰু ফাইনেল ইয়াৰত আছে তো তেতিয়াহ'লে ফাইনেল ইয়াৰৰ ল'ৰা ছোৱালীবিলাকেও ইয়াতে এপ্লাই কৰিব পাৰিব। ঠিক আছে, চ' তাৰপিছত আহোঁ আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। ইয়াতে চাব পাৰিছে কেটেগৰী ৱাইজ দিয়া আছে আনৰিজাৰ্ভ, তাৰপিছত EWS আৰু OBCৰ বাবে 750 টকামান দিব লাগিব। SC, ST আৰু PWDৰ বাবে আছে আপোনালোকৰ নীল, একো পইচা দিব নালাগে। ঠিক আছে, চ' মোৰ মতে এইখিনিয়ে আছিলে আপোনালোকৰ বাবে। আৰু এটা লাষ্ট পইণ্ট আছে যিটো হৈছে আপোনালোকৰ ডেট, আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট আছে যিটো আজিৰ পৰাই আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব অনলাইন যোগেদি। আৰু লাষ্ট ডেটটো হ'ব আপোনালোকৰ 27 ছেপ্টেম্বৰলৈকে। ঠিক আছে, চ' যদিহে আপোনালোকে এই পদবিলাকত বহুতো ইণ্টাৰেষ্ট হয় নাইবা আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতো বেছি ভাল খবৰ। আৰু আপোনালোকে ইয়াতে যদি ভালকৈ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ইয়াতে এটা চাকৰি ল'ব পাৰিব। চ' বন্ধুসকল, মোৰ ফালৰ পৰা আপোনালোকৰ বাবে বহুতো শুভেচ্ছা থাকিল যাতে আপোনালোকে এইটোৰ বাবে এপ্লাই কৰে আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰে। চ' এইখিনি আছিল আজিৰ ইম্পৰ্টেঞ্চ এটা ভিডিঅ'। চ' যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব নাপাহৰিব। চ' তেতিয়াহ'লে জয় আই অসম।